সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলা চিপাঝাৰ সমষ্টিকো প্ৰলয়ংকৰী বানে বিধ্বস্ত কৰিছিল। চিপাঝাৰত ৰাইজে শ্ৰমদান কৰি মেৰামতি কৰিলে বানে বিধ্বস্ত কৰা পথ। হলপাম গাঁওবাসীয়ে মেৰামতি কৰিলে লোকপ্ৰৰাই পঞ্চায়তৰ অন্তৰ্গত ঢেকীপাৰাৰ পৰা মীনমহলকৈ হলপাম সংযোগী পথছোৱা। চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ সহযোগ কৰিলে শ্ৰমদান কৰা ৰাইজক। শ্ৰমদানস্থলীত খাদ্য সামগ্ৰী পানী বিতৰণ কৰাত ৰাইজে ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ৰাজবংশীক। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ ডিজিটেল। আমি আজি হলপাম গাঁওবাসীয়ে সকলো ওলাই আহি আমাৰ ঢেকীপাৰাৰ পৰা হলপাম সংযোগী পথটো মানে ননৈ বালিয়ে পুতি দিছিলে। এই আপোনালোকে চাওক, এইখিনি মানে আমি ধৰক ৰাইজে এখন 4 চকীয়া যাব পৰাকৈ আমি এইখিনি কাম কৰি দিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক বিধায়ক মহোদয়ে জনাইছে। কিন্তু মানে ধৰক এই বিশেষকৈ ধৰক PWD যিখিনি দায়িত্বত আছে তেখেতসকল আহি কেনেকুৱা ব্যৱস্থা কৰিলে ভাল হয় এইখিনি মানে আমাৰ পৰা তেখেতক আহ্বান দিছোঁ কিন্তু বিধায়ক মহোদয় তথা অসম চৰকাৰে বানপীড়িত ৰাইজৰ কাৰণে যিখিনি কৰি আছে সেইখিনিত আমি তাৰমানে কি ধন্যবাদ দিছোঁ ৰাইজৰ হৈ সমূহ ৰাইজৰ হৈ আমি সম্পূৰ্ণ চৰকাৰী যিখিনি বান আক্ৰান্ত লোকক দিব লগা সামগ্ৰী আমাক ধুনীয়াকৈ দিছে। আৰু তথাপিতো আমি ভাবিলোঁ আজি চৰকাৰক তথা আমিও এটা সহায় কৰিছোঁ আমাৰ যাতে যাতায়াতটো হয়। অভূতপূৰ্ব বানপানী হ'ল। এই বানপানীত আমাৰ অঞ্চল জুৰি হলপাম ঢেকীপাৰা অঞ্চল জুৰি আমাৰ ননাই যিটো মঠাই ভাঙি গ'ল। এইটোৱে কি কৰিলে, একদম মাটিবিলাক পুতি পেলালে। বিশেষকৈ আমাৰ যাতায়াত একদম অচল হৈ গ'ল। এতিয়া আমি সেই অচলটো সুবিধা কৰিবৰ কাৰণে আমি চৰকাৰলৈ আমি বাদ নাচাই সমূহ ৰাইজে মিলি এই ৰাস্তাখিনি মুকলি কৰাৰ আজি ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ বিধায়ক মহোদয়েও এই ক্ষেত্ৰত বহুত তৎপৰতা দেখাইছে। তেওঁ আমাৰ খাদ্য সামগ্ৰী বা গৰু ম'হৰ খাদ্য সামগ্ৰী যথেষ্ট পৰিমাণে যোগান ধৰিছে। আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ যিটো আমাৰ কাৰ্য, এই কাৰ্যটো আমি সঁচাকৈ আমাৰ ডেকা হওক বা আমাৰ কৰ্মচাৰী সকলোৱে একান্ত চেষ্টা কৰি আজি মুকলি কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ।